এইটো হ'ল হালধি পাত। আহকচোন হালধি পাতেৰে কি কৰোঁ চাওঁ। ইয়াতে মই বেহাৰ আৰু জালুক লৈ লৈছোঁ, আদা, কেঁচা জলকীয়া, নহৰু আৰু কেঁচা মাছ, শুকান জলকীয়া কেইটামান লৈ লৈছোঁ। জলকীয়া আমি কমকৈ খাওঁ কাৰণে কমকৈ দিওঁ, কোনোবাই বেছিকৈ দিবও পাৰে। আলু মই মিহি মিহিকৈ কুটি ধুই লৈছোঁ। এয়া মই আদা, নহৰু, শুকান জলকীয়া, বেহাৰখিনি পটাত পিচিব ওলাইছোঁ। এয়া দেখিছেনে? আজিকালিতো মানুহে পটাত পিছাটো পাহৰিছে নহয় জানোতে, কিন্তু পটাত পিছাটো বহুত টেষ্টি হয় আৰু খায়ো বহুত সোৱাদ লাগে। বেহাৰখিনি মোৰ পিছা হৈ গ'ল। এইখিনি বেহাৰ, অলপমান হালধি গুড়ি, কেঁচা মাছখিনি, জলকীয়া দুফাল কৰি লৈছোঁ, আলুখিনি লৈ লৈছোঁ। এতিয়া মই এইখিনিক ভালকৈ মিক্স কৰি যাম। বেহাৰৰ পেষ্টখিনি আৰু হালধি গুড়িখিনি যাতে আলু আৰু মাছত ভালকৈ লাগি যায়। এই দেখিছেনে কি ধুনীয়াকৈ মিক্স কৰি দিছোঁ। কিন্তু লাহে লাহে সাৱধানে মিক্স কৰিব লাগিব, কাৰণ মাছটো কেঁচা হয়, ভাঙি যাব পাৰে। এইখিনি মিক্স হৈ গ'ল, কিন্তু নিমখ মই দিয়া নাছিলোঁ, সেইবাবে এতিয়া সোৱাদ অনুযায়ী নিমখ দি ল'লোঁ। এয়া মই তাক ভালকৈ মিক্স কৰি দিলোঁ আৰু তাতে সৰিয়হৰ তেল অলপমান দি দিলোঁ। তেলটো মই ভালকৈ মিক্স কৰিছোঁ। এয়া মিক্স কৰি ল'লোঁ ভালকৈ। মোৰ তেল অলপ কম কম যেন লাগিছে, সেইবাবে মই আৰু অলপমান তেল দি দিলোঁ, কাৰণ তেল অলপ বেছি হ'লে বেছি সোৱাদ হয়। তাক মই লাহেকৈ মিলাই গৈছোঁ যাতে মাছকেইটা ভাঙি নাযায়। কলপাত কেইখিলা মই ধুই কিনে মুচি লৈছোঁ আৰু এনেকৈ মই পাতি গৈছোঁ। তাৰে ওপৰতে হালধি পাত কেইখিলা মই এটা পিঠিত এটাকৈ লগাকৈ মই পাতি দিছোঁ। এই দেখিছেনে? ধুনীয়াকৈ মই পাতি দিছোঁ। তাৰে ওপৰত আলুৰ যিখিনি মিশ্ৰণ আছিলে, বেহাৰ আৰু আলুৰ মিশ্ৰণ, সেইখিনি মই ইয়াতে দি দিছোঁ। পাতলকৈ দিছোঁ যাতে সহজতে সিজি যায়। আৰু তাৰে ওপৰত মই মাছখিনিও দি দিছোঁ। এয়া মই মাছখিনি দি দিলোঁ, গোটেইখিনি মাছ দি দিছোঁ। আৰু এতিয়া মাছখিনিৰ ওপৰত মই আলুৰ মিশ্ৰণখিনি দি দিম। যিখিনি আলুৰ মিশ্ৰণ বাকী আছিলে সেইখিনি দি দিলোঁ। ধুনীয়াকৈ লগাই দিছোঁ। এতিয়া মই তাৰে ওপৰত এটা কেঁচা জলকীয়া কাটি থৈছিলোঁ, যিটো দুইফাল্লা কৰি থৈছিলোঁ, তাৰ সেইটো মই ওপৰতে দি দিম। হৈ গ'ল মোৰ এইখিনি ৰেডি। এতিয়া মই ইয়াক বান্ধি যাব লাগিব। এতিয়া মই এইখিনি ভালকৈ বান্ধি যাম। এনেকুৱা ধৰণৰ বান্ধিম যাতে সি পৰি নাযায়, ওলাই নাযায়। পাতকেইখিলা মই লেৰেলাই ল'ব লাগিছিলে, কিন্তু পাতকেইখিলা লেৰেলোৱা নহ'ল, কাৰণ মোৰ সময়ে নহ'ল। এতিয়া মই লাহে লাহে এনেকুৱা ধৰণৰ মই বান্ধি গৈছোঁ। মোৰ দ্বাৰাই বান্ধা নহ'ল কাৰণে দেউতাৰ দ্বাৰাই বান্ধিবলৈ দিলোঁ। তো দেউতাই মোক এতিয়া ধুনীয়াকৈ বান্ধি দিছে। এয়া কিমান ধুনীয়াকৈ বান্ধি দিছে ন দেউতাই। হৈ গ'ল মোৰ এইটো ৰেডি। এতিয়া মই ইয়াক বইল হ'বলৈ দিবলৈ লাগিব। তাৰে বাবে মই কম পৰিমাণে পানী দি দিছোঁ। তাৰ ওপৰত মই এইটো দি দিছোঁ আৰু ঢাকনখন লগাই দিলোঁ। কওকচোন হৈছেনে চাই লওঁ। পানীত ডুব খাই যোৱাৰ নিচিনা হৈছিল কাৰণে এটা বুদ্ধি খেলালোঁ। তাৰে তলত বাতি এটা দি কিনে তাৰে ওপৰত, পানীৰ ওপৰত বাতি এটা দি তাৰে ওপৰত মই মাছৰ হেৰিখিনি দি দিলোঁ। এতিয়া মই সেইখিনি লাহে লাহে ওলোটাই দিলোঁ আৰু ঢাকন লগাই দিলোঁ। হওক চাওঁ হৈছেনে। এয়া পানীটো অলপমান কমি কমি গৈছিলে, কিন্তু মই পানীটো তাতে দি আছিলোঁ।
সেইটো অলপ খিয়াল ৰাখিলে হ'ল যাতে নজ্বলে। পানীটো শুকাই শুকাই যাই থাকে বাৰে বাৰে, একো নাই, দি থাকিব লাগে। এয়া মোৰ মাছ ৰেডি। মই এতিয়া তাক ভালকৈ খুলিম। এখন থালত মই লৈ লৈছোঁ। ধুনীয়াকৈ লাহে 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 মই তাক খুলি গৈছোঁ। এই দেখিছেনে, খুলি গৈছোঁ। এয়া মোৰ খোলা হ'ল। এয়া হৈ গ'ল। কি ধুনীয়া গোন্ধ আহিছে নহয় জানোতে, মোৰ একেবাৰে দেখিয়েই খাওঁ খাওঁ লাগি গৈছে। এয়া দেখিছেনে কি ধুনীয়া হৈছে, আৰু কালাৰটো কি ধুনীয়া হৈছে নহয় জানোতে। হালধি পাতৰ আৰু কলপাতৰ যিটো ফ্লেভাৰ হয় সেইটো আহি গৈছে একেবাৰে। মোৰ ৰেডি। দেখি মোৰ কিন্তু জিভাৰ পানী পৰি গৈছে আৰু ৰ'বলৈ নোৱাৰি আৰু। এতিয়া মই ইয়াক চাৰ্ভ কৰি যাম। এইখিনি মই এখন প্লেটত সজাই ল'লোঁ। দেখিবলৈ বৰ মৰম লগা হৈছে, বৰ ধুনীয়া হৈছে, তাৰ কালাৰটো বহুত ধুনীয়া হৈছে নহয় জানোতে। আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায়, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু বেল আইকন দবাবলৈ নাপাহৰিব, শ্বেয়াৰ কৰিব